हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल केरामत सर्विस ब्लॉग सो সকলে খবৰ দিছোঁ আৰু এটা ভিডিঅ' লৈ সো আজি আছো সেকেন্ড হ্যান্ড বাইক ডিলাৰত গঙ্গাবাত আছো আমি আজি সো বাইক গাড়ীখন দেখুম এটা এটা কৰি ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকক চাওক এফালে বহু গাড়ী আছে মই এটা এটা কৰি ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক এফালে বহু গাড়ী আছে মই এটা এটা কৰি ডিটেইলছ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাই থাকিব সো বহুত দিন পাৰ্সোনাল প্ৰব্লেম আছিল এইকাৰণে ভিডিঅ' দিব পৰা নাই সো আজি পুরা ডেলি ভিডিও চেষ্টা করি আপনাদের ভিডিওটা লেগে যাতে তো এইখন আসলে স্করপিও S6 সো দাদাই কৈ দিব আপনাদের শুনক দাদা এখন কিমান কিলোমিটার চলিছে এইখন আপনার 97,000 কিলোমিটার চলিছে 97,000 এইটো গুৱাহাটী নম্বৰ গাড়ী হয় চাওক এইটো গুৱাহাটী নম্বৰ আৰু এইখনৰ সাইডৰ লুকটো দেখাই আছো আপোনালোকক সাইডটো চাওক এয়া হৈছে সাইডৰ লুক পিছত স্পেচটো নাই মই এইকাৰণে পিছত ইটো দেখিব নোৱাৰিম মিটাৰটো চেক কৰি দিম আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক সো ইফালে যাওক ইফালে ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন আপোনালোকে পালে পাৰ্চেছটো কৰিব পাৰিব মই সকলো ডিটেইলছ দি দিম ভিডিঅ' ডিছক্ৰিপশ্যনত আপোনালোকে চাই পেলাই চেক আউটটো কৰিব পাৰিব চাওক বন্ধুসকল এইটো হৈছে মিটাৰৰ লুকটো চাওক এই হৈছে মিটাৰ মেনুৱেল গাড়ী হয় চাওক পুরা ধুনিয়া কন্ডিশনত আছে আপোনালোকে আহি পেলাই লৈ যাব পাৰিব পাৰ্চেছটো কৰিব পাৰিব মই সকলো ডিটেইলছটো ডিসক্ৰিপশ্যনত দি দিম দাদাৰ নম্বৰটো থাকিব দাদাৰ লগত কন্টেক্ট কৰি পেলাই আহি পেলাই লৈ যাব পাৰিব সো নেক্সট গাড়ীখন দেখাই আছো আপোনালোকে ভিডিঅ'টো একলাই চাই থাকক আৰু এইফালে আছে আৰ্টিকা এইখনৰ লুকটো চাওক এইটো সন্মুখৰ পৰা লুক পুৰা ধুনিয়া কন্ডিশনত আছে 7 সিটাৰ গাড়ী হয় এখন ফ্যামিলিৰ কাৰণে বেষ্ট গাড়ী এইখন আপোনালোকে পাৰিলে পাৰ্চেছটো কৰিব পাৰিব এয়া চাওক লুকটো ধুনীয়া কণ্ডিশ্যন বঢ়িয়া কণ্ডিশ্যনত আছে চাওক আপোনালোকে এইখন চলিছে 27,000 কিলোমিটাৰ আপোনালোকে মিটাৰটো চাই লওক এবাৰ পুৰা ধুনীয়া কণ্ডিশ্যনত আছে 7 সিটাৰ গাড়ী হয় সো বেক সাইড মই দেখাব নোৱাৰিম বেক সাইডত পুৰা স্পেচটো কম আছে এইকাৰণে দেখাব নোৱাৰিম আপোনালোকে ষ্টাৰিংটো চাওক পুৰা ধুনীয়া কণ্ডিশ্যনত আছে ফুল এচি গাড়ী হয় আপোনালোকে পাৰিলে পাৰ্চেছটো কৰিব পাৰিব এইটো মেনুৱেল গাড়ী হয় চাওক পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে আৰু এইখনৰ প্ৰাইচটো আছিলে 950 মোৰ চেনেলৰ নাম ক'লে কিবা এটা ডিছকাউণ্ট দি দিব দাদাই সো আৰু এইখনৰ প্ৰাইচটো মই কোৱা নাছিলোঁ ভুল হৈ গৈছিলে আৰু এইখনৰ প্ৰাইচটো হৈছে 850 আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্টটো দি দিব আপোনালোকে আহক মই স্পেচটো নাই সেইকাৰণে ফুল ডিটেইলছটো দিব নোৱাৰিম আপোনালোকে ভালদৰে আহি পেলাই চেক আউটটো কৰিব ইয়াতে আহিলে দেখি পেলাই লৈ যাব পাৰিব কালাৰটা দেখাম এইটো ব্লেক কালাৰ চাওক আপোনালোকে এইটো ব্লেক কালাৰ পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে গাড়ীখন আপোনালোকে আহি পেলাই ইয়াতে আহি পেলাই লৈ যাব পাৰিব এইটো চাওক এইটো হৈছে মাৰুতি সুজুকি ছুইফ্ট হয় এইখনৰ ব্লেক কালাৰ আছে এইটো পুৰা চাওক ধুনীয়া কণ্ডিশ্যনত বঢ়িয়া কণ্ডিশ্যনত আছে চাওক সন্মুখৰ পৰা লুকটো চাওক আপোনালোকে পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে সো মই এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গাড়ী হয় কোনোবা যদি কোকৰাঝাৰৰ পৰা আহিছে তেনেহ'লে পাৰ্চেছটো কৰিব পাৰিব সো এইফালে চাওক এইফালে লুকটো আছে বঢ়িয়া কণ্ডিশ্যনত আছে গাড়ীখন সো মই মিটাৰটো দেখাই আছোঁ মিটাৰটো চাওক আপোনালোকে মিটাৰটো পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে প্ৰেছ বটন ষ্টাৰ্ট মেনুৱেল গাড়ী হয় চাওক 5 সিটাৰ গাড়ী হয় পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে চাওক আপোনালোকে চিটবিলাক চাওক পুৰা ধুনীয়া কণ্ডিশ্যনত আছে কোনোবাই যদি আহে তেনেহ'লে পাৰ্চেছটো কৰিব পাৰিব মই দাদাৰ ডিটেইলছটো তুমি ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট দি দিব মোৰ চেনেলৰ নাম ক'লে সো এইখনৰ প্ৰাইচটো আছিলে 435 আছিলে এইখনৰ প্ৰাইচ সো এয়া চাওক পিছৰ পৰা লুকটো চাওক এইটো ZXi মডেল পুৰা বঢ়িয়া কণ্ডিশ্যন এই কোম্পানী গাড়ীখন বহুত ধুনীয়া থাকে সো আৰু এটা আছে স্কৰপিঅ সেইটো মই দেখুৱাই আছোঁ আপোনালোকে নেক্সট ভিডিঅ'ত চাই থাকক সো ফ্ৰেণ্ডছ এইফালে আৰু এটা আছিলে এইটো হৈছে স্কৰপিঅ S3 মডেল চাওক আপোনালোকে বেক চাইডৰ পৰা লুকটো দেখুৱাই আছোঁ পুৰা ব্লেক কালাৰৰ আছে বঢ়িয়া কণ্ডিশ্যনত আছে আপোনালোকে আহি পেলাই পাৰ্চেছটো কৰিব পাৰিব সো দাদা কৈ দিব দাদা ডিটেইলছটো দিব দাদা এইটো কিমান কিলোমিটাৰ চলিছে 57,000 কিলোমিটাৰ চলিছে আৰু এইটো 2018 মডেল হয় পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে তো মই মিটাৰটো দেখি আছোঁ এইটো কিমান সিটাৰ গাড়ী এইটো 7 সিটাৰ নেকি 7 সিটাৰ গাড়ী মই মিটাৰটো দেখি আছোঁ আপোনালোকে মিটাৰটো চাওক এয়া হৈছে মিটাৰ পুৰা বঢ়িয়া কণ্ডিশ্যনত আছে চাওক ফুল এচি আছে পাৱাৰ ষ্টিয়াৰিং আছে মই সন্মুখৰ পৰা লুকটো দেখাই আছোঁ সন্মুখৰ পৰা চাওক সন্মুখৰ স্পেচটো নাই সন্মুখৰ পৰা চাওক পুৰা বঢ়িয়া কণ্ডিশ্যন আছে সো আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট দিব এইখনৰ প্ৰাইচটো হৈছে 850
আপোনালোকে আহিলে কিবা এটা চেনেলৰ নাম ক'লে কিবা এটা ডিছকাউণ্ট দি দিব দাদা। চ' আৰু ষ্টক আছে মই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই দিয়ক। এইফালে আৰু এটা আছে, এইটো হৈছে ৱেগনাৰ VXI। এইখনৰ লুকটো দেখুৱাই আছোঁ, আপোনালোকে লুকটো চাওক, পূৰা বঢ়িয়া কণ্ডিশ্যন আছে। 2011 মডেল। চাওক আপোনালোকে এলিভেল বুল চাওক না, এলিভেল বুল টায়াৰ আছে, পূৰা বঢ়িয়া কণ্ডিশ্যন আছে। আপোনালোকে চাওক টায়াৰ চায়াৰ পূৰা বঢ়িয়া কণ্ডিশ্যন আছে, আপোনালোকে আহি পেলাই পাৰ্চেছটো কৰিব পাৰিব। চ' এয়া হৈছে চাইডৰ পৰা লুক চাওক, পূৰা বঢ়িয়া কণ্ডিশ্যন আছে, নতুনে লাগি আছে, 11 গাড়ী কোনোবাই ক'ব নোৱাৰিব। আৰু এইটো হৈছে গুৱাহাটী নম্বৰ গাড়ীখন, গুৱাহাটী নম্বৰ গাড়ী। এইটো চাওক VXI মডেল। চ' মোৰ মিটাৰটো দেখুৱাই আছোঁ, মিটাৰটো চাওক এবাৰ আপোনালোকে। এয়া হৈছে মিটাৰ, আপোনালোকে চাওক 85,000 কিলোমিটাৰ চলিছে। আৰু চিটটো হৈছে 5জন বহিব পাৰিব। এটা সৰু ফেমিলি আদান কৰিবলৈ বেষ্ট কাৰ হয় এইখন। চ' সেইখন যিমান হয় এইখনৰ প্ৰাইচটো হৈছে 280 এইখনৰ প্ৰাইচ। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট দি দিব দাদাই, দাদাৰ লগত মই সকলো ডিটেইলছটো দি দিম, আপোনালোকে চেকআউটটো কৰিব পাৰিব। চ' নেক্সট গাড়ীখন দেখুৱাই আছোঁ, নেক্সট আছে আপোনাৰ। চ' আৰু এখন আছিল, এইটো গ্ৰেণ্ড I-10 স্পৰ্টছ হয়, এইটো গুৱাহাটী নম্বৰ গাড়ী। আপোনালোকে বেক চাইডৰ পৰা চাওক, এইটো স্পৰ্টছ মডেল। চ' এইখনৰ ডিটেইলছটো মই দি আছোঁ। ষ্টাৰিং এলিভেলটো চাওক, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। চ' চাইডৰ পৰা লুকটো চাওক আপোনালোকে, চাইডৰ পৰা বঢ়িয়া কণ্ডিশ্যনত আছে। এইটো আছে বঙাইগাঁৱত। মোৰ মিটাৰটো দেখুৱাই আছোঁ, মিটাৰটো চাওক এবাৰ। এইখনৰ 2016 মডেল হয়, এইটো পেট্ৰল ভাৰ্চনৰ গাড়ী হ'ল। আৰু এইখনৰ কিলোমিটাৰটো চাওক, কিলোমিটাৰ চলিছে আপোনাৰ 67,000 কিলোমিটাৰ। আৰু এইটো 4 ছিটাৰ গাড়ী হয়, পূৰা বেষ্ট কণ্ডিশ্যনত আছে। গ্ৰেণ্ড I-10 গাড়ীখন পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে, আপোনালোকে আহি পেলাই পাৰ্চেছটো কৰিব পাৰিব। চ' এয়া চাওক মিটাৰটো আপোনালোকে, মেনুৱেল গাড়ী হয়, মেনুৱেল গাড়ী। চ' এইখনৰ প্ৰাইচটো হৈছে 4,20,000 টকা। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব, দাদাৰ লগত কণ্টেক্ট কৰিব। ইয়াতে আহি পেলাই চেকআপ কৰিব পাৰিব। আৰু এইখন হৈছে X10 গাড়ীখন, এইটো হৈছে গুৱাহাটী নম্বৰ গাড়ী। এইটো পেট্ৰল ভাৰ্চন হয়। এলিভেলটো চাওক আপোনাৰ, এলিভেলটো পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে, চাওক আপোনালোকে। এয়া হৈছে চাইডৰ পৰা লুক, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। আৰু এইখনৰ 2016 মডেল গাড়ী, 2016 মডেল, গুৱাহাটী নম্বৰ গাড়ী। এয়া চাওক, এই চাইডটো স্পেচটো নাই, স্পেচটো দেখাবলৈ নোৱাৰিম। মই মিটাৰটো চেক কৰি দি আছোঁ আপোনালোকক, মিটাৰটো চাওক আপোনালোকে এবাৰ। এয়া চাওক মিটাৰটো পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে, মেনুৱেল গাড়ী হয়। এইটো 5 ছিটাৰ গাড়ী হয়, পূৰা বঢ়িয়া কণ্ডিশ্যন, নেক্সন গাড়ী। এইখনৰ প্ৰাইচটো হৈছে এইটো 350 দাম। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট দি দিব। আৰু এইখনৰ কিলোমিটাৰ চলিছে 57,000 কিলোমিটাৰ, 57,000 কিলোমিটাৰ চলিছে। পাৱাৰ ষ্টিয়াৰিং আছে, আৰু 5 গিয়াৰ গাড়ী হয়, 5 গিয়াৰ মেনুৱেল গাড়ী, পূৰা বঢ়িয়া কণ্ডিশ্যনত। আপোনালোকে আহিলে কিবা এটা পাৰ্চেছটো কৰিব পাৰিব। আৰু এটা গাড়ী আহিলে, এইটো হৈছে ইকো স্পৰ্ট। এইখন বঙাইগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী, চিৰাং ডিষ্ট্ৰিক্টৰ। আপোনালোকে চাইডৰ পৰা লুকটো চাওক, পূৰা বঢ়িয়া কণ্ডিশ্যন, এলিভেলটো টায়াৰ চায়াৰ পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। চ' এইখন হৈছে 2015 মডেল। এইখনৰ কিলোমিটাৰটো ক'ব নোৱাৰিম, এইখনৰ কিলোমিটাৰটো আপোনালোকে ফোন কৰি পেলাই দাদাৰ লগত জানিব পাৰিব। চাওক এইটো সন্মুখৰ পৰা লুক। এইখনৰ প্ৰাইচটো ক'ব নোৱাৰিম, দাদাৰ লগত কণ্টেক্টটো পাৰিলে কিবা এটা কৈ দিব, আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। চ' নেক্সট গাড়ীখন দেখুৱাই আছে, এইটো হৈছে ইকো স্পৰ্ট, ব্লেক কালাৰৰ হয়। চাওক আপোনালোকে TDCI মডেল, পূৰা এলিভেল চিভেল বেক চাইডৰ পৰা লুক। আৰু এইখনৰ চাইডৰ পৰা চাওক, এলিভেলটো পূৰা ধুনীয়া কণ্ডিশ্যনত আছে, আপোনালোকে চাওক পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। চ' মই মিটাৰটো দেখুৱাই আছোঁ, এয়া চাওক এইখনৰ মিটাৰ, এয়া হৈছে মিটাৰ আপোনালোকে। এইটো 5 ছিটাৰ গাড়ী হয়, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচটো হৈছে 5,50,000। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। চ' 5 গিয়াৰ গাড়ী হয়, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। আৰু ডিটেইলছ জানিবলৈ দাদাৰ লগত কানেক্ট কৰিব। চ' ফ্ৰেণ্ডছ এইবাৰ চাওক, এইটো হৈছে ডাষ্টাৰ মডেল, ডাষ্টাৰ এইটো টপ মডেল নাই, টপ মডেল। আপোনালোকে এলিভেলটো চাওক, টায়াৰ চায়াৰ পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। এলিভেলটো চাওক আপোনালোকে, টায়াৰৰ পূৰা বঢ়িয়া কণ্ডিশ্যন, চাইডৰ পৰা লুক। আৰু এইখনৰ প্ৰাইচটো হৈছে 7,500 টকা, 7,500,000 টকা। এইখনৰ মিটাৰটো চাওক, এইটো 7 ছিটাৰ গাড়ী হয়, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। 5 ছিটাৰ গাড়ী, 5 ছিটাৰ গাড়ী, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। আপোনালোকে চাওক পূৰা ধুনীয়া কণ্ডিশ্যনত আছে চিটটো, আপোনালোকে চাই লওক আমাৰ। পূৰা মিউজিক চিষ্টেম আছে, পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। আপোনালোকে আহিলে কিবা এটা ডিছকাউণ্ট পাই যাব। 7,50,000 আৰু আছে। চ' বন্ধুসকল এইফালে আৰু এটা আছে, এইটো হৈছে ক্ৰেটা SX মডেল। চ' এইটো হৈছে বৰপেটা ৰেজিষ্ট্ৰেশ্যন গাড়ী। আপোনালোকে চাওক কাগজ পাতি সকলো অ'কে আছে।
আৰু এইফালে ছাইডৰ লুক আৰু বেক ছাইডৰ টায়াৰ পিছৰ টায়াৰ চকাটো পূৰা ঘূৰি কণ্ডিশ্যন এলিমেণ্টটো আছে পূৰা ধুনীয়া কণ্ডিশ্যন আছে চাওক হুণ্ডাই কোম্পানী হয় এইটো হৈছে সন্মুখৰ পৰা লুক মই সন্মুখৰ পৰা লুকখন দেখাই আছোঁ এয়া হৈছে সন্মুখৰ পৰা লুক এইখানে মিটাৰ এবাৰ চাই লওক এইখানে হৈছে মিটাৰ এইটো চলিছে 56,000 কিলোমিটাৰ আপোনালোকে চাই লওক এবাৰ আৰু এইটো 6টা ইয়াৰ বেগ আছে আৰু পাৱাৰ ষ্টিয়াৰিং হয় মেনুৱেল গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো হৈছে 9.5 লাখ টকা মোৰ চেনেলৰ নাম ক'লে কিবা এটা দাদা ডিছকাউণ্ট দি দিব মই সকলো ডিটেইলছটো দি দিম ডিছকাউণ্টত আপোনালোকে আহি পেলাই লৈ যাব পাৰিব